ঠিক আছে দিয়ক ৰাতিপুৱা সময়কণ একদম অৱস্থা বেয়া হৈ যায় আৰু খুৰা কি হ'ল আজি মোৰ মা আহিব মানে কিবা কঁকালৰ বিষ বোলে বেছি হৈছে সেইকাৰণে ইয়াতে ডক্টৰক দেখাই দিম কি হ'ল তুমি বেয়া পাইছা নেকি আকৌ নাই মই আকৌ কেলে বেয়া পাম আপোনাৰ মা আহিলে তেতিয়াহ'লে এটা কথা কওঁ তুমি মাৰ আগত বেছি চিঞৰ বাখৰ কৰি নাথাকিবা দেই মোক চিঞৰ বাখৰ কৰোঁ মই চিঞৰ বাখৰ কেলে কৰোঁ সেইটো কাৰণটোতো জানিব মন নাযায় ন ঠিক আছে তুমি কোৱাচোন তুমি চিঞৰ বাখৰখন কেলে কৰা কাৰণ তুমি ৰাতিপুৱা উঠা পৰা ৰাতি শোৱালৈকে হুলস্থুলীয়া কৰি থাকা মোৰ মা দেউতাই পঢ়াই শুনাই মোক আপোনাৰ ঘৰলৈ চিঞৰি থাকিবলৈ পঠিয়াই দিছে বলিয়াৰ নিচিনা সেয়া চোৱা আজি তুমিয়ে মোক কোৱাচোন বাৰু তোমাৰ ইমান কেলে খং উঠি থাকে শুনক ঘৰখনত 4টা মানুহ সৰুটোক বাদেই দিয়ক ডাঙৰজনী ইমান ডাঙৰ হৈ গ'ল তথাপিও নিজৰ কামবিলাক নিজে নকৰে আৰু মোৰ অলপমান হেল্পো কৰি নিদিয়ে আপুনিতো ক'বই নালাগে বুজিছোঁ এতিয়াতো মাও আহিব ঘৰৰ মানুহ বাঢ়ি যাব তেতিয়া কি তুমি আৰু বেছি চিঞৰ বাখৰ কৰিবা নেকি চিঞৰিম 1 ঘণ্টাত যেতিয়া 2 ঘণ্টাৰ কাম কৰিব লাগে মেচিনৰ নিচিনা তেতিয়া অট'মেটিক চিঞৰ ওলাই আহে আচ্ছা তুমি চিঞৰিলে মানে জোৰ পোৱা ওচৰে পাজৰে চবৰে ঘৰত কাম কৰা মানুহ আছে এজন মানুহকে আনক মই অলপমান সহায় পাম কথাৰ গুৰি কৰবাত হ'ব দিয়া তেতিয়াহ'লে মই আজি কাম কৰা মানুহক খবৰ কৰিম হ'ব মই এতিয়া অফিচত যাওঁ কৈছিল নাই 6 মাৰিব কোন আহিলে যোৱা দৰ্জা খোলাগে কোনোবা আহিলে শুনিছোঁ আপোনালোকৰ ঘৰত কোনোবা মানে কাম কৰা মানুহ লাগে সেইকাৰণে সুধিব আহিলোঁ কোৱাচোন তোমাৰ নামটো কি তোমাৰ ঘৰ ক'ত মোৰ নামটো হ'ল সোণমণি বাই বুলি ক'লে চবেই চিনি পায় আচ্ছা তুমি কি কাম কৰা তুমি ক'বা কিমান টকা লাগিব বাইদেউ মোৰ চিষ্টেমটো একদম বেলেগ কাৰো লগত মোৰ চিষ্টেম নিমিলে আপোনাক চিধা কৈ দিছোঁ 2 ঘণ্টা কাম কৰিলে 4,000 টকা মোক লাগে শুনক কাপোৰ ধোৱা কামৰ বাদে ঘৰ সৰা মোচা ভাত বনোৱা হৈ যাব আৰু যদি ৱাশ্বিং মেচিন আছে আপুনি কাপোৰ ধুই দিব মই মেলিবলৈ গুচি যাম ইমান বেয়া নহয় আগৰ ৱাশ্বিং মেচিন নাই নহয় মাৰ হাতখনে ৱাশ্বিং মেচিন তেতিয়াহ'লে কিন্তু বাইদেউ এইটো কাম আপুনি নিজেই কৰিব লাগিব আৰু এটা কথা 4,000 কিন্তু মই গোটেই চকুত মাৰি সদায় ঝাৰু লগাব নোৱাৰো মানে মকৰা জাল মাহত এবাৰ আৰু ঘৰৰ চুকে কণে চাফা কৰা সপ্তাহত এবাৰ নহ'লে আকৌ গোটেইখিনি কৰিলে মোৰ কাম 2 ঘণ্টাত নহ'ব নহয় ৰেট বহুত বাঢ়ি যাব 6,000 per month হৈ যাব পাৰিব আচ্ছা 6,000 সেইটোৱে ৰেট মাজনী মোৰ লগত ঘৰত থাকে কোনো কাম কৰা মানুহ কামেই কৰি পোৱা নাই বাৰু কণমানি এক্সকিউজ মি মোৰ নাম কণমানি নহয় মোৰ নাম হয় সোণমণি হ'ব বাৰু সোণমণি অলপমান দাম দৰ নহয় নেকি এক্সকিউজ মি অলপমানো দাম দৰ নহ'ব কোৱালিটি বিচাৰিলে দাম ভৰিবই লাগিব দাদা আচ্ছা ৰ'বাচোন একো ৰ'বা নহয় এই ঘৰৰ গোটেই কামখিনি কৰিবলৈ হ'লে এই আপোনাৰ গোটেই দৰমহাটোৱে লৈ যাব সোণমইনা বাইদেউ আমি ইমান দামী মানুহ নহয় আমি আপোনাক লগাব নোৱাৰিম আমি আৰু আপোনাক বিদায়ে দিলোঁ আৰু জানিছিলোঁ আপোনালোকে মানুহ লগোৱা মানুহ নহয় আপুনি নিজে কাম কৰি মৰা মানুহ অভাৰ স্মাৰ্ট মই যাওঁ নমস্কাৰ
মোৰ নামটো মনত ৰাখিব সোণমণি বাইদেউ আজিকালি বিচাৰিলে ভগৱানকো পাব পাৰি কিন্তু মোৰ নিচিনা এডুকেটেড কামৱালী বাই পাব নোৱাৰি যাওঁ আৰু মোৰ নামটো মনত ৰাখিব সোণমণি ভাল কাৰ্টুন আছিলে টিভিতকে তাইকহে চাই মজা লাগিলে হয় নে বেটি আচ্ছা পাপা তাৰ মানে দেখোন মায়ে ঘৰত যিমান কাম কৰে সেইটো দেখোন মাৰ্কেট ভেলু বহুত বেছি তোমাৰ চেলাৰীতকেও বহুত বেছি